হাই বন্ধুসকল, নমস্কাৰ। আপোনালোক সকলোকে মোৰ এটা পুনৰ উন্নত ব্লগ ভিডিঅ'লৈ স্বাগত জনালোঁ। বন্ধুসকল, বৰ্তমান আছোঁ মই ৰুমত। মানে ৰুমটো মোৰ তেজপুৰ মেডিকেল কলেজৰ একদম ওচৰতে আছে আৰু এইটো 15 আগষ্ট আহি আছে। চ' পেৰেডৰ অনুশীলনৰ বাবে কলেজত যাব ওলাইছিলোঁ আৰু কলেজত যাব ওলাওঁতে পূৰা বৰষুণ। তো এতিয়া যাব নাপাম চাগে। আৰু এইফালে এইটো ৰুমত আমাৰ কলেজৰে এজন ছাৰ থাকে আৰু এইফালে মই আৰু মোৰ লগত দুজন ল'ৰা থাকে। তো এইফালে দুটা ৰুম আছে, বৰ্তমান খালী আছে এই দুটা ৰুম। এই দুটা ৰুমত কোনো নাথাকে। আৰু গাইজ, বৰষুণৰ কথা কি ক'ম, এই আহে এই যায়। আৰু এইফালে মানে এটাই প্ৰব্লেম, বৰষুণ যেতিয়া আহে তেতিয়া লাইনটো গুচি যায় আৰু ইনভাৰ্টাৰৰ কানেকশ্যন একো নাই। ৰুমতো দিব লাগে প্ৰায় 6,000 টকা মাহত। আৰু আমি তিনিজন থাকোঁ, লগৰ দুজন আজি ঘৰত গৈছে, মই অকলে আছোঁ। আৰু যাবৰ সময়ত পূৰা বৰষুণ নকমিবই চাগে। এতিয়া ৰখি আছোঁ, যদি কমে তেতিয়াহ'লে যাম আৰু। The next morning. সকলোকে গুড মৰ্ণিং গাইজ। আৰু যিহেতু আজি সোমবাৰ, চব গৈ আছোঁ। আমাৰ কলেজৰ পিছপিনে এটা ধুনীয়া শিৱ মন্দিৰ আছে, তাত যাওঁ, অলপ মহাদেৱৰ আশীৰ্বাদ লৈ আহোঁ। আৰু মানে গাইজ কি হ'ল, এই ৰাস্তাটো যে আমাৰ ইয়াতে মানে কি হয়, যেতিয়া বৰষুণ আহে ন, পূৰা বোকা হৈ যায়। চব পূৰা বোকাই হৈছে এতিয়া। আৰু গাইজ এতিয়া ধুনীয়াকৈ মেইন ৰোড পাই গ'লোঁ। মানে আমাৰ ৰুমৰ পৰা বেছি দূৰ নহয় মেইন ৰোডটো, তথাপি পাই গ'লোঁ। আৰু এইফালেৰে গ'লে আমি পাই যাম বাইহাটা চাৰিআলি গুৱাহাটী, আৰু এইফালেৰে গ'লে আমি পাম শিলচৰ শিৱসাগৰ। গাইজ ইয়াৰ নেচাৰটো ইমান ধুনীয়া, মানে চাৰিওফালে গছ পূৰা। আৰু গাইজ এতিয়া পাই গ'লোঁ তিনিআলি, মানে দোকানত গৈ আছোঁ পূজা কৰিবলৈ, ধূপকাঠি ল'বলৈ। আৰু গাইজ এইখনেই হৈছে তেজপুৰ মেডিকেল কলেজ, আৰু একদম ৰাস্তাৰ কাষতে আছে মেডিকেলখন। আৰু এইখন হৈছে মেডিকেল য'ত পেচেণ্ট চোৱা হয়, আৰু এইফালে এইখন হৈছে মেডিকেল কলেজখন, ইয়াতে ষ্টুডেণ্টক পঢ়োৱা হয়। আৰু গাইজ এতিয়া পাই গ'লোঁ ধুনীয়াকৈ শিৱ মন্দিৰটো। এইটোৱে হৈছে শিৱ মন্দিৰ, আৰু মেডিকেল কলেজখনৰ পিছপিনে আছে। আৰু মানে বেছি ডাঙৰ নহয় মন্দিৰটো, যদিও ডাঙৰ নহয় তথাপি মানে ষ্টুডেণ্টবিলাকে ধুনীয়াকৈ আহি কিনে ইয়াত সেৱা বা মহাদেৱৰ আশীৰ্বাদ ল'ব পাৰে। ইয়াতো একদম ধুনীয়া নিৰল পৰিৱেশ, বেছি মানুহো নাই, ধুনীয়াকৈ আহি ইয়াত মহাদেৱক পূজা কৰিব পাৰি। তো গাইজ ধুনীয়াকৈ সেৱা কৰা হৈ গ'ল, মহাদেৱৰ আশীৰ্বাদ লোৱা হৈ গ'ল। আৰু এতিয়া আকৌ ৰুমত যাওঁ। তো আজি ভিডিঅ'টো ইমানখিনিয়ে আছিল, সৰু ভ্লগ এটা আছিল। তো আপোনালোকে ভিডিঅ'টো কেনেকুৱা পালে কমেণ্ট কৰি জনাব। তো আজিলৈ ইমানখিনিয়ে, বাই বাই।